এই বছৰটোতে আৰু ২০-২২ হাজাৰ নতুন চাকৰিৰ পদ আমি বিজ্ঞাপন দিম আৰু তেনেকৈ প্ৰত্যেক বছৰতে আমি নতুন চৰকাৰী চাকৰি আমি চেষ্টা কৰি থাকিম যাতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ আশা 1 লাখতে শেষ হৈ নাযায়, আমি আৰু আগুৱাই যাব পাৰিম। নমস্কাৰ বন্ধুসকল, অন্যটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে ভিডিঅ' ক্লিপটো চালে আৰু ভিডিঅ' ক্লিপটো চাই গম পাইছে যে আমাৰ অসম চৰকাৰে এটা বৃহৎ ঘোষণা কৰিছে যে অহা মাহত অৰ্থাৎ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত ওলাব অসমত বহুতো ভেকেঞ্চি আৰু য'ত থাকিব আপোনালোকৰ অসম আৰক্ষীৰ লগতে বিভিন্ন বিভাগৰ পদসমূহ থাকিব, য'ত গ্ৰেড 3 গ্ৰেড 4 থাকিব আৰু লগতে অসম আৰক্ষী কিছুমান পদ থাকিব। আৰু যিসকল ভাইটি বন্ধুৱে ইতিমধ্যে আছাম পুলিচৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেখেতলোকৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, আপোনালোকে চাই আছে মোৰ এই ইউটিউব চেনেল লাৰ্ণ এণ্ড কমপ্লিট। আৰু 13,000 দিব পাৰিলে মোৰ দায়িত্বটো শেষ হৈ যায়, কিন্তু 13,000ৰ পৰিৱৰ্তে এই বছৰটোতে আৰু 20-22 হাজাৰ নতুন চাকৰিৰ পদ আমি বিজ্ঞাপন দিম আৰু তেনেকৈ প্ৰত্যেক বছৰতে আমি নতুন চৰকাৰী চাকৰি আমি চেষ্টা কৰি থাকিম যাতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ আশা 1 লাখতে শেষ হৈ নাযায়, আমি আৰু আগুৱাই যাব পাৰিম। মই আশা কৰিছোঁ যে ছেপ্টেম্বৰ মাহ আৰু অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে আমি আৰু 20-22 হাজাৰ পদত আমি বিজ্ঞাপন দিব পাৰিম। তাৰ প্ৰস্তুতি ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে। মই অলপ আগতে আমাৰ আৰক্ষীৰ সঞ্চালক প্ৰধানক সুধিছিলোঁ, তেখেতে কৈছে মোক যে পুলিচৰ 4,000 এডভাৰটাইজ মোৰ ৰেডি হৈ আছে ছাৰ, এই মাহতে দি দিম। যোৱাকালি মই এডুকেশ্যন মিনিষ্টাৰক সুধিছিলোঁ, তেওঁ কৈছে যে আমাৰ 6-7 হাজাৰ পোষ্ট ৰেডি হৈ আছে, আমি সোনকালে উলিয়াই দিম। নন্দিতা গাৰ্ডুছা ডাঙৰীয়ানী আছে, তেওঁ মোক কৈছে যে 3,000 আমাৰ পাৱাৰ ডিপাৰ্টমেণ্টৰ পোষ্ট আছে ৰেডি হৈ, আমি 2 এদিনতে উলিয়াই দিম। অৰ্থাৎ এই মাহতে আমি বা মেক্সিমাম অক্টোবৰৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আমি আৰু 20-22 হাজাৰ পোষ্টৰ আমি বিজ্ঞাপন প্ৰকাশ কৰিম আৰু তাৰ পিছতো নিয়মিতভাৱে বিজ্ঞাপন প্ৰকাশ হৈ থাকিব। মই অসমৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়া শুনা সদায় কৰি থাকিবৰ বাবে অনুৰোধ কৰিম, কাৰণ অসমত চৰকাৰী চাকৰি আমি অকল মেধাৰ জৰিয়তে পাব পাৰোঁ। আমাৰ সন্মুখত আন ৰাস্তা নাই। পঢ়া শুনা মেধাৰ জৰিয়তে আমি চৰকাৰী চাকৰি পাব পাৰোঁ আৰু সেইবাবে আমাৰ ল'ৰা ছোৱালীয়ে যাতে শিক্ষাৰ পৰিৱেশ এটা, পঢ়া শুনাৰ পৰিৱেশ এটা ৰাখে, তাৰ বাবে আমি অনুৰোধ কৰিম। বন্ধুসকল, মই যিহেতু আপোনালোকৰ বাবে যে আছাম পুলিচৰ বিষয়ে কিছুমান ভিডিঅ' দি থাকোঁ, সেইবাবে মই আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। কাৰণ আপোনালোকে আছাম পুলিচ কনষ্টেবল AB UB লগতে কামাণ্ডোৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে আৰু আপোনালোকে এনেদৰে প্ৰিপেৰেশ্যন চলাই থাকক। খুব কম দিনৰ ভিতৰতে আপোনালোকৰ এডভাৰটাইজমেণ্ট ওলাব। এই কথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি দিছে ইতিমধ্যে। আৰু আপোনালোকে প্ৰিপেৰেশ্যন চলাই যাওক। আছাম পুলিচ AB UB কনষ্টেবল লগতে আছাম পুলিচ APR ওলাব আৰু আছাম পুলিচ কামাণ্ডোৰ প্ৰায় 5,000 পদৰ ভেকেঞ্চি খুব কম দিনৰ ভিতৰতে ওলাব। যদি আপোনালোকে আছাম পুলিচৰ সপোন এটা দেখি আছে তেন্তে আপোনালোকে এই প্ৰিপেৰেশ্যনটো চলাই যাওক আৰু খুব কষ্ট কৰক। আপোনালোকৰ এই ছাকচেছটো এদিন নহয় আপোনালোকৰ হ'বই। সেইকাৰণে আপোনালোকে যেনেদৰে প্ৰিপেৰেশ্যন চলাই আছে তেনেদৰে প্ৰিপেৰেশ্যন চলাই থাকক। আৰু প্ৰিপেৰেশ্যনৰ ফিজিকেল প্ৰিপেৰেশ্যনৰ উপৰিও আপোনালোকে ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকক। ৰিটেনৰ কাৰণে আপোনালোকৰ চিলেবাছটো মই আপোনালোকে এটা নেক্সট ভিডিঅ'ত আপোনালোকে দিব চেষ্টা কৰিম, কি আপোনালোকে পঢ়িব লাগিব, ৰিটেনত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু আছাম পুলিচ কনষ্টেবল AB UB চিলেবাছ কেনেকুৱা হ'ব, কামাণ্ডো চিলেবাছ কেনেকুৱা হ'ব, কামাণ্ডো কনষ্টেবলৰ চিলেবাছ কেনেকুৱা হ'ব। কামাণ্ডো কনষ্টেবলৰ যিহেতু ৰিটেনটো নাথাকে, আপোনালোকৰ সাইক'মেট্ৰিক টেষ্ট হ'ব। সাইক'মেট্ৰিক টেষ্টত আপোনালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে, আপোনালোকে কি প্ৰিপেৰেশ্যন চলাব লাগিব, সেইখিনি মই সম্পূৰ্ণ ডিটেইলছত আপোনালোকক ক'ব চেষ্টা কৰিম নেক্সট ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টো আৰক্ষীৰ সঞ্চালক প্ৰধানক সুধিছিলোঁ, তেখেতে কৈছে মোক যে পুলিচৰ 4,000 এডভাৰটাইজ মোৰ ৰেডি হৈ আছে ছাৰ, এই মাহতে দি দিম। আপোনালোকৰ চাওক, এই পোষ্টখিনিত আপোনালোকৰ থাকিব কামাণ্ডো কনষ্টেবল, কামাণ্ডো SI লগতে আপোনালোকৰ UB AB এই কনষ্টেবল লগতে APR কনষ্টেবল বিভিন্ন পদ কিছুমান থাকিব, য'ত আপোনালোকৰ প্ৰায় 5,000 পদৰ ভেকেঞ্চি ওলাব বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। বন্ধুসকল, এই পদখিনিৰ কাৰণে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক আৰু আপোনালোকে ফিজিকেলৰ উপৰিও আপোনালোকৰ ৰিটেনত বহিব লাগিব। ৰিটেনতো ভালদৰে কোৱালিফাই হ'ব লাগিব। সেইকাৰণে আপোনালোকে ৰিটেনৰ কাৰণেও প্ৰিপেৰেশ্যন কৰক। আৰু যদি বন্ধুসকল আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব আৰু যদি আপোনালোকে মোৰ এই চেনেললৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম। এই 2 এদিনৰ ভিতৰতে অন্ততঃ ছেপ্টেম্বৰ মাহৰ ভিতৰতে
আমি প্ৰায় 1 লাখ ল'ৰাক এই বছৰ, পৰৱৰ্তী বছৰত আৰু 1 লাখ, 2 লাখ ল'ৰাক আত্মসংস্থাপনৰ বাবেও আমি নতুন আঁচনি আমি আমাৰ যুৱক সমাজৰ মাজত উলিয়াই দিম, যাতে চৰকাৰী চাকৰি, আত্মসংস্থাপন, ব্যৱসায় সকলো দিশতে আমি সমানভাৱে আগুৱাই যাব পাৰোঁ।